গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই চাগে, মোৰো ভাল। আৰু মই ইমান দিনে ভিডিঅ' দিয়া নাই, কাৰণ এনেই কষ্ট কৰি ইমান ভিডিঅ' বনাওঁ, কিন্তু মোৰ ভিউজো কম আৰু ছাবস্ক্ৰাইবাৰো ইমান দিনে কমেই হৈ আছে। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' নিদিওঁ বুলি। আৰু তাৰ ভিতৰত আকৌ মনটোৱে নামানিলে, ইমান দিনৰ মূৰত আকৌ কিবা এটা মন গ'ল, সেইটো কাৰণে ভাবিলোঁ অলপ এনেই আপোনালোকক দেখাই দিওঁ। আৰু আজি মই এনেই অলপ চাফ চাফাই কৰি আছোঁ পাকঘৰৰ, তো অলপ তাকে আপোনালোকক দেখালোঁ। আৰু দেখুৱাৰ পাছতে মই তাৰ আকৌ নেক্সট ডে আকৌ অলপ কিবা কেপচাৰ কৰি আপোনালোকক দেখাম। তো এইখিনি অলপ আপোনালোকক দেখাই দিছোঁ আৰু বহুত দিনৰ মূৰত। এইফালে নেক্সট ডে আৰু এইফালে মই মাছ বনাই আছোঁ। আৰু মাছখিনি বনোৱাৰ পাছতে মই আবেলি যাম আম্মাহঁতৰ ঘৰত, মানে মোৰ মাৰ ঘৰত। তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো বনাম বুলি। তো এয়া মাছ, আৰু এইফালে মই ঘৰ পালোহি। আৰু এইফালে মই ঈদৰ কাপোৰ এইযোৰ লৈছিলোঁ যে, সেইটো কাৰণে এইযোৰকে পিন্ধি আহিলোঁ। আৰু মা আব্বাক দেখাই দিম, এয়া হৈছে মোৰ মা। বহুত দিনৰ মূৰত আপোনালোকক দেখাই দিছোঁ আৰু অলপ মৰম চৰম কৰিছোঁ। আৰু মই কাপোৰ চেঞ্জ কৰি ল'লোঁ তাত গৈ, সেইটো কাৰণে মই এইযোৰ কাপোৰ পিন্ধিলোঁ, দেখিব পাৰিছে আপোনালোকে। তাৰপিছতে মোৰ আব্বাকো দেখাই দিম আপোনালোকক, চাব আপোনালোকে। এয়া হৈছে মোৰ আব্বা, ইমান দিনৰ মূৰত ভালকৈ আপোনালোকক দেখাই দিলোঁ আজি। আৰু এতিয়া ভাত খাব লৈছোঁ, কাৰণ দুপৰীয়াৰ টাইম হৈ গ'ল। আৰু হাজবেণ্ডে মোক থৈ গ'ল, কাৰণ সি আজি নাথাকে, ৰাতিলৈ আহিব আৰু ভাত পানী খাই আমি ঘৰত আহিম। সেইকাৰণে এতিয়া ময়ে থাকিলোঁ। আৰু এয়া দেখিব পাৰিছে মাটি দালি আৰু এয়া টেঙা তৰকাৰী মানে আমাৰ চাচিয়ে দিছে দেই, মই ভাল পাওঁ যে। আৰু এয়া লগতে তিয়হৰ চাটনি, এয়া মানে মাংস আৰু সকলো। তো এতিয়া ধুনীয়াকৈ ভাতখিনি খাই লওঁ, খাই মেলি অলপ এনেই দেখাই দিলোঁ আপোনালোকক মই ভাতখিনি খাই থকা। তাৰ পাছতে মই নিজে ইমান কথা কোৱা নাই, কৈছিলোঁ যদিও সেইখিনি ৰেকৰ্ডত মানে মই অফ কৰি দিলোঁ চাউণ্ডটো। আৰু এয়া মোৰ মাও খাইছে মোৰ লগতে, মানে ইফালে মা বহিছে, ইফালে মই বহিছোঁ। আৰু এয়া দুইজনে কথা পাতি খাই আছোঁ। তো এইখিনিয়ে। আৰু তাৰপিছতে ৰাতিলৈ আহিব হাজবেণ্ড, আৰু হাজবেণ্ডৰ লগত ভাত পানী খাই একদম ঘৰত আহি যাম, সেয়াই। আৰু এইফালে হাজবেণ্ড আহি গ'ল ৰাতি। তো এয়া মই একেবাৰে ওলাই মেলি ৰেডি হৈ আছোঁ। তাৰপিছতে ভাত পানী খাই যামগৈ আৰু সেইটো কাৰণে। তো এয়া কিবাকিবি পেকালোঁ আৰু আপোনালোকক নুশুনালোঁ দেই। আৰু এয়া অলপ এনেই দেখাই দিলোঁ, এয়া মোচন চাওক, এয়া হাই দি দিলে। আৰু এইফালে এয়া মায়ে ধুনীয়াকৈ ভাত পানী আমাক জতাই দিলে। এতিয়া ধুনীয়াকৈ খাই মেলি আৰু ঘৰত যামগৈ। আৰু ছোৱালী মানুহৰ এয়াই লাইফ আৰু এনেই আমি বেলেগৰ ঘৰত দুদিনমানৰ কাৰণে যাওঁ, আৰু এতিয়া মই মোৰ নিজৰ ঘৰখনত দুদিনমানৰ কাৰণেহে যাব লগা হয়। আৰু এয়া মোৰ মায়ে বহি আছে, চাই আছে। আৰু এয়া নিজে আকৌ ভিডিঅ'ত নিজে মানে উঠি কথা কৈ ভাত খোৱাত লাগি গ'লোঁ। আৰু মোৰ সেই আগৰ ঢংটো অলপ মানে আছেই দেই, কমা নাই। কিন্তু মই এটা কথা আপোনালোকক কওঁ, মোৰ ফ্ৰণ্ট কেমেৰাটো মানে ভাঙি গ'ল। আৰু এয়া মাক ধুনীয়াকৈ মোৰ ওচৰত আনি ল'লোঁ, এয়া এগঢ়া খুৱাই দিলোঁ মৰমতে। আৰু কিবাকিবি কৈ আছে, আপোনালোকক নুশুনালোঁ আৰু দেই, বেয়া কিছুমান কথা হ'বও পাৰে ভাল বেয়া মাজতে, সেইকাৰণে ইমান এটা নুশুনালোঁ। আৰু এয়া ধুনীয়াকৈ চুম্মাও খাই দিলে মোক মায়ে, ময়ো খাই দিলোঁ। তাৰপিছতে এয়া মায়ে আকৌ অলপমান এনেই ভিডিঅ' কৰি দিলে আমাৰ দুইটাকে ভাত খাই থকা। আৰু মোৰ ফ্ৰণ্ট কেমেৰাটো বেয়া হ'ল যে, সেইটো কাৰণেও মই ভিডিঅ' ইমান নবনোৱা হৈছোঁ। আৰু এয়া বেক কেমেৰাতহে বহুত কষ্ট কৰি বনাই আছোঁ আৰু দেই। বাৰু একো নাই, আপোনালোকে আৰু মোক অলপ ছাপোৰ্ট কৰে যদি মই আকৌ এনেকৈয়ে ভিডিঅ' বনোৱাত লাগি যাম। আৰু যদি আকৌ দেখোঁ যে এনেকৈয়ে ফ্লপ হৈ যায়, তেনেহ'লে মই আৰু ভিডিঅ' এনেকৈয়ে ইমান এটা নবনাওঁ। তো সেয়াই। তো যদি ভাল লাগে আপোনালোকৰ মোৰ চেনেলটো, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া ভাত পানী খাই ঘৰত আৰু এইফালে এয়া হাজবেণ্ডে খাই আছে, আৰু ধুনীয়াকৈ এতিয়া আমি ঘৰত যাম। আৰু ভিডিঅ'টো ইমানতে সামৰি দিওঁ। যদি আপোনালোকৰ ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সঁচাকৈ। আৰু বাই বাই।